নমস্কাৰ, মোৰ ভিডিঅ' চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক দেখুৱাবলৈকে লৈ আহিছোঁ অসমৰ সকলোতকৈ পুৰণি মেডিকেল কলেজখন, যিখন 1947 চনতে স্থাপিত হৈছিল। উপস্থিত আছোঁ ডিব্ৰুগড়ৰ এটা মেডিকেল হস্পিটেলৰ ওচৰত লাগি থকা এটা সুন্দৰ মন্দিৰত, ৰাধাকৃষ্ণ মন্দিৰ। আৰু ইয়াত আহি এটা মই আপোনালোকক সুন্দৰ এটা বস্তু দেখাব খুজিছোঁ। সেইটো বস্তু মই আগতে দেখা পোৱা নাছিলোঁ। এডাল বিখ্যাত গছ এই মোৰ এইফালে আছে। এই গছডাল নাগ পঞ্চমী গছ হয়। এডাল বহুত পুৰণি গছ আৰু এডাল দুষ্প্ৰাপ্য গছ হয় মই জনামতে। গতিকে চাওকচোন, গছডাল ফল লাগি আছে, ফুলো লাগি আছে, চাই লওক। মাজতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰিছোঁ যে এই গছডাল আপোনালোকে 12 বছৰ বয়সৰ পাছৰ পৰাহে এই গছডালত ফুল দেখিবলৈ পোৱা যায়, আৰু অৰ্থাৎ ফলো লাগে। আৰু এই গছডালৰ ফুল শাওণ মাহত বেছিকৈ দেখিবলৈ পোৱা যায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।